হাই কৈ দিয়া সবে হেল্ল' গাইজ চ' যিহেতু আপোনালোকে মোৰ শ্বৰ্ট ভিডিঅ'টো দেখিছে ইউটিউবত কাৰ্নিভেললৈ অহা চ' আজি মই ভাবিলোঁ দিনৰ ভাগতে কাৰ্নিভেললৈ ভণ্টিহঁতৰ লগত ওলাই আহিলোঁ চ' ভাবিলোঁ আপোনালোকৰ বাবেও এটা ধুনীয়া ভিডিঅ' বনাই লওঁ কাৰ্নিভেলত অহা চ' হেল্ল' এভৰিৱান আহি পাই গ'লোঁ আমি ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত আজি মোৰ লগত আহিছে বুলিবা চ' ব'লক আমি অকণমান এক্সপ্ল'ৰ কৰোঁ আপোনালোকে চাগে মোৰ শ্বৰ্টছটো দেখিছে শ্বৰ্টছত মই সন্ধিয়া আহিছিলোঁ চ' ভাবিলোঁ লং ভিডিঅ' আজি যিহেতু দিনৰ ভাগত আহিছোঁ চ' লং ভিডিঅ' এটা শ্বুট কৰিলোঁ আপোনালোকৰ কাৰণে চ' আহি এডাল বিৰাট ডাঙৰ বাঁহ পালোঁ ৰাইজ সেয়া হ'ল টিকেট কিনিব লগা হ'ল আজি চ' আমি আহোঁতে মই যেতিয়া লাষ্ট টাইম আহিছিলোঁ সন্ধিয়া তেতিয়া টিকেট চিষ্টেম কৰা নাছিলে গাইজ ইয়াত আহি পেলাই আমি গম পালোঁ যে চৰকাৰেও আমাক বাঁহটো আকৌ দিলে বিকজ বহুত মানুহ অহা দেখা পায় কাৰণে কৰি দিলে টিকেট চিষ্টেম চ' ইচ টিকেট 30 rupeesকৈ লোৱা ষ্টাৰ্ট কৰিছে এতিয়া তথাপিতো আৰু ঠিকহে আৰু দেখাই দিওঁ আৰু আপোনালোকক গাইজ আমাৰ কপালখন ইমানেই বেয়া আমি আহিছোঁৱে ছেটাৰডে ছানডে মিলাই যেন আমি কনচাৰ্ট চাব পাৰোঁ কাৰণ লাষ্ট টাইম মই যেতিয়া আহিছিলোঁ কনচাৰ্ট নাপালোঁ কিন্তু যিহেতু আমাৰ শ্ৰদ্ধাৰ মনমোহন সিং ডাঙৰীয়া ঢুকালে সেইবাবে কনচাৰ্ট অলপ দিনৰ বাবে স্থগিত ৰখা হৈছে মানে কনচাৰ্ট নাপাতে তেওঁলোকে অলপ দিনৰ কাৰণে চ' আমি সেনেকুৱা দিনতে আহিলোঁ আৰু কি ক'ম আৰু লমালমে কৈ লাগে কলিজাত চেনেহৰে ডালি মইনা তোমালৈ লমালমে কৈ কথাটো কৈছোঁ মানুহে মুম্বাই দিল্লী কিয় যাব লাগে আমাৰ ওচৰতে কোৱা ভালকৈ কোৱা কি কৈ আছিলা কোৱা মানুহে মুম্বাই দিল্লী কিয় যাব লাগে আমাৰ ঘৰৰ সন্মুখতে আছে অঁ আমাৰ এইখিনিতে ইমান ধুনীয়া আহি আছে আহি পেলাই তুমি গাইজ মই ভাবিছিলোঁ আমাৰ গভৰ্ণমেণ্ট অফ আছামে ইমান ভাল ইনিচিয়েটিভ এটা লৈছে ন মানে ফ্ৰীটো আহিব দিছে আৰু ভিতৰততো বাৰু আপোনালোকে চব বস্তুতে টিকেট পইচা দিব লাগিব 300ৰ তলত একো নাই আৰ্চাৰী মই অকল দেখিছোঁ 100 rupeesৰ আদাৰৱাইজ জিপ লাইনিঙৰ পৰা ধৰি ৱাটাৰ স্পৰ্টছ আৰু যিমানখিনি এক্সট্ৰা আছে সেইফালে মই আপোনালোকক আৰু দেখাইছোঁ আৰু এটা এক্টিভিটি জ'ন আছে চব আপোনালোকে পইচা দিয়ে সোমাব লাগিব বাট আই ৱাজ হেপ্পী আৰু যে পাৰ্কিঙৰ ফি এটা লৈছে 20 rupeesকৈ অ'কে ঠিক আছে কিন্তু এক্সট্ৰা টিকেটৰ একো লোৱা নাই বাট দেন আই গট টু ন' আৰু যে আজি মই আকৌ আহি পেলাই গম পালোঁ যে 25 তাৰিখৰ পৰা এইটো নিয়ম কৰি দিছে যে টিকেট চিষ্টেম কৰা হ'ব চ' গভৰ্ণমেণ্ট নে হমাৰা চুনা লগা দিয়া 30 rupeesকৈ চ' ঠিক আছে আৰু সময়ৰে গান গাবলৈ নেযায় জানো মন উৰে 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 দুটি উৰণীয়া মন জোৰে জোৰে পাতি চ' গাইজ মই হট এয়াৰ বেলুনৰ এক্টিভিটি এৰিয়াটো পাই গ'লোঁ হট এয়াৰ বেলুন চাগে তাতে চলি আছে লেটছ গ' লেটছ চেক কিন্তু মোৰ জিপ লাইনিং আৰু হট এয়াৰ বেলুন একো ট্ৰাই কৰিব মন যোৱা নাই বিকজ জিপ লাইনিং মাউণ্টেইনৰ পৰা কৰিহে ভাল লাগে হট এয়াৰ বেলুনো সেই ছেইম অকণমান বিচি ভাইব এটা পাব লাগে বা এনেকুৱা ধৰণৰ আৰু লেটছ গ' আৰু মানুহেতো এনজয় কৰি আছে আমি চাওঁ দূৰে দূৰে থাকিব যে নোৱাৰি হিয়ালৈ নিয়া মোক ধৰি ধৰি দুলে দুলে তোৰে কাণৰে কেৰু জুৰি খুলে 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 মিচিকিয়া হাঁহিতি চ' গাইজ মই আপোনালোকক প্ৰাইচটো দেখাই দিওঁ এক্টিভিটিবিলাকৰ দেই চ' আপোনালোকৰ যদি ৱেইট 90 kg above হয় তেনেহ'লে হট এয়াৰ বেলুনত উঠিবলৈ হ'লে 1000 টকা লৈ আনিব বুজিছে লমালমে কৈ লাগে কলিজাত চেনেহৰে ডালি মইনা তোমালৈ লমালমে কৈ লাগে কলিজাত চেনেহৰে ডালি মইনা তোমালৈ গাইজ ইয়াতে চবতকৈ ফেচিনেটিং লগা বস্তুটোৱে মোৰ এইটোৱে লাগিলে হট এয়াৰ বেলুন যিটো মই আপোনালোকক দেখাই আছোঁ
উৰে নেযায় জানো মন উৰে 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 দুটি উৰণীয়া মন জোৰে জোৰে পাতি শীতলাই বুকুখন গাইজ মই ইমান সোপা ইয়াতে দোকান আপোনালোকে চাব পাৰি ইয়াত ইমান দোকান আছে ইমান ষ্টল লগাইছে আৰু ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ আহিলে আপোনালোকে সন্মুখতে ষ্টল দেখা পাব কিন্তু ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ লগতে আৰু এখন মেলা চলি আছে মই দেখাই দিওঁ গেটখন তাৰে এখন মেলা চলি আছে আৰু মই এনেই জাষ্ট ঘূৰি আছিলোঁ মই ঘূৰি থাকোঁতে মোৰ ষ্টল এখন চকুত পৰিলে বহুত দূৰৰ পৰা চকুত পৰিছে মই দেখাই দিওঁ আপোনালোকক ষ্টলখন দেখিছেনে ষ্টলখনৰ নাম হয় অসমীয়া ল'ৰাৰ হাতৰ যাদু মানে যেতিয়া মই ষ্টলখনৰ নামটো শুনিলোঁ দেখিলোঁ মোৰ কিবা এটা বেলেগ কানেকশ্যন ফিল হ'ল অসমীয়া শব্দটো যেতিয়া আহি যায় ন এটা বেলেগ ধৰণৰ কানেকশ্যন ফিল হয় সেইকাৰণে মই তাত গ'লোঁ আৰু মই ট্ৰাইও কৰিলোঁ তাৰে খানা মই চিজ পাস্তা অৰ্ডাৰ দিছিলোঁ একদম ঘৰুৱা ফিলিং এটা আহিছে একদম আৰু দাদাজন ইমান সহজ সৰল ন তেওঁলোক ইয়াতে গুৱাহাটীত আহিছে নিজকে এষ্টাব্লিছ কৰিবলৈ চ' তেনেকুৱা ধৰণৰ মানুহসকলক আই থিংক আমি অলপ সহায় কৰিব লাগে সহায় ইন দ্য চেন্স কি তেওঁলোকৰে বিজনেছটোৰ পৰা কিবা এটা অৰ্ডাৰ দি কিবা এটা খাই পেলাই সহায় কৰিলেও বহুত ভাল লাগিব যিহেতু আপোনালোকে ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ আহিবই চ' মই এটাই ৰিকুৱেষ্ট কৰিম প্লিজ এই দাদাজনৰ ওচৰত আহিব আৰু টেষ্ট কৰিব এনেকুৱা নহয় যে অকল দোকানখনৰ নামটো দেখিয়ে অকল আহিব লাগে সেনেকুৱা নহয় কিন্তু ডিছবিলাকো বহুত ধুনীয়া হয় মই টেষ্ট কৰিলোঁ নিজে বহুত ধুনীয়া গাইজ এইখন সেইখন দোকানখন আৰু এনেকৈ দেখাবলৈ কেনেকৈ নহাকৈ থাকোঁ আপোনালোকেও যদি আহে প্লিজ আহিব চ' মই অৰ্ডাৰ দিছিলোঁ চীজ পাস্তা ইয়াৰে কোৱাণ্টিটিও বহুত দিছিলে তেওঁলোকে আৰু মেনু প্ৰাইচো বহুত বেছি ৰিজনেবল হয় বহুত ভাল লাগিলে তেওঁলোকৰ বিহেভিয়াৰ বহুত ভাল আছিলে আমাক বহুত হাঁহি মাতি সম্ভাষণ জনাইছিল চ' আমি মেলা চালোঁ আৰু আহি পেলাই মই এখন দোকান দেখা পালোঁ দোকানখন মই আপোনালোকক দেখাই দিওঁ এবাৰ দোকানখনৰ নামটো দেখি মোৰ এটা মানে বহুত ইম'শ্যন মই বহুত কানেক্ট ফিল কৰিলোঁ কাৰণ দোকানখনৰ নাম হয় অসমীয়া ল'ৰাৰ হাতৰ যাদু তো অসমীয়া ল'ৰাৰ হাতৰ যাদুটো দেখি পেলাই অলপ এটা বহুত বেলেগ ফিল হ'ল কাৰণ অসমীয়া শব্দটো দেখিলে এটা বেলেগ ইম'শ্যন হয় ন আৰু মই ইয়াতে খালোঁ চীজ পাস্তা মই আপোনালোকক মেনুখনো দেখাই দিওঁ ৰিজনেবল প্ৰাইচত বনাইছে বহুত ভাল লাগিছে ৰিজনেবল প্ৰাইচৰ হয় মেনুখন ইয়াতে আছে চ' দাদা আছে দাদাই বনাইছিলে দাদা কেতিয়াৰ পৰা আপোনালোকে ইয়াতে ষ্টল লগাইছে আমাৰ আজি 3 দিন হৈছে সব আমি নৰ্মেলি হাতেৰে বনোৱা হয় কোনো মানে তোমাৰ মেচিনৰ বস্তু নাই সব নিজে হাতেৰে বনোৱা হয় আৰু কনচেপ্টটো আমাৰ নিজৰে হয় নিজে মাথা মাৰি পেলাই নিজে কৰিছোঁ অসমীয়া ল'ৰা হিচাপে নামটোতো দেখিছে চাগে আপোনালোক ক'ৰ হয় এনে আমি অৰিজিনেল যোৰহাটৰ হয় ইয়াতে গুৱাহাটীতে অ'কে চ' তেওঁলোক অৰিজিনেলি যোৰহাটৰ হয় ইয়াতে গুৱাহাটীতে থাকে আৰু ভাল লাগে যিহেতু ময়ো কমাৰ্চৰ পৰা হয় যেতিয়া মই এনেকৈ সৰু সুৰা বিজনেছ এনেকৈ ওলাই অহা দেখা পাওঁ মোৰ বহুত ভাল লাগে বহুত ভাল লাগিলে মই মোৰ ভিডিঅ'ৰ জৰিয়তে বহুত টেষ্টি হৈছে একদম ঘৰুৱা ভাৱ এটা ফিল হৈছে ঘৰুৱা লাগিছে মই চীজ পাস্তাটো ট্ৰাই কৰিলোঁ বহুত ৰিজনেবল প্ৰাইচ মেনুখন হয় আপোনালোকে যদি আহে ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ তেনেহ'লে মুখামুখিকৈ আছে মানে কাৰ্নিভেলৰ পৰা অলপ আগলৈ আহিলে আপোনালোকে আৰু এখন মেলা দেখিব মেলাখনৰ লগতে দাদাহঁতৰ ষ্টলখন আছে অ'কে অঁ আহিম আকৌ আহিম চ' এনেদৰে আজি আমি গোটেই দিনটো তিনিজনে মিলি পেলাই এনজয় কৰিলোঁ কাৰ্নিভেললৈ আহিলোঁ ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব বাই